নমস্কাৰ আকৌ এবাৰ স্বাগতম জনালো মোৰ নতুন ইউটিউব চেনেলটিত আন এটি ভিডিঅ' লৈ আহিছোঁ আৰু আজি মোৰ ৰেচিপিটো হৈছে বইল গাহৰি মাংস ঔটেঙাৰ সৈতে চাওঁ আহক কেনেকৈ বনালোঁ মই ৰেচিপিটো এই কেৰাহীখন পাতিছোঁ গেছত কেৰাহীখন অকণমান সময় গৰম হ'বলৈ দিওঁ আজি আমি বইল বনাম বুলি ভাবিছোঁ গতিকে ইয়াত তেল ইউজ নকৰোঁ আৰু একো মছলাও ইউজ নকৰোঁ কেৰাহী গৰম হ'ল ইয়াত আমি তেল ইউজ নকৰোঁ কাৰণ বইল বনাম মাংসখিনি এতিয়া মাংসখিনি দি দিওঁ মাংসখিনি অলপ ৰঙা হোৱালৈকে আমি ভাজি লওঁ তাৰপৰা ৰঙা হোৱাৰ পাছত ইয়াত পিঁয়াজ জলকীয়া আৰু আদা নহৰু পেষ্টখিনি দি দিওঁ এতিয়া 5 মিনিটৰ বাবে ইয়াত ঢাকনখন দি দিওঁ এতিয়া চাওঁ আহোঁ মাংসখিনি মাংসখিনি দেখিছে ধুনীয়াকৈ হৈছে নিজে তেল ওলাই আহিছে এতিয়া আমি আদা নহৰু পেষ্টখিনি দি দিম আৰু জলকীয়া পিঁয়াজ দি দিম ইয়াত জলকীয়া পিঁয়াজ দি দিছোঁ আৰু আদা নহৰু পেষ্টখিনি দি দিম এইখিনি ধুনীয়াকৈ লৰাই দিম আমি এতিয়া নিমখ হালধিখিনি এড কৰি দিওঁ নিমখ নিজৰ সোৱাদ অনুসৰি এয়া হালধি আপোনালোকে হালধি নিদিব পাৰে বগা হৈ থকাৰ কাৰণে মাংসখিনি বেয়া পোৱাৰ কাৰণে মই হালধি অকণমান ইয়াত দি দিছোঁ ঢাকনখন আকৌ লগাই দিছোঁ 10 মিনিটৰ বাবে এই আমি মাংসখিনি হৈছে নাই চাওঁ ইয়াত চাওঁ মাংসখিনিৰ পৰা আমি তেল দিয়াই নাই কিমান তেল ওলাইছে ইয়াত দেখিছেনে অলপ পুৰা তেল ইউজ কৰা নাছিল আপোনালোকে দেখিছে এতিয়া চাওক কিমান তেল ওলাই গ'ল এয়ালৈকে হওক এতিয়া আকৌ এবাৰ ধুনীয়াকৈ লৰাই দিওঁ এতিয়া আলুখিনি সিজিবৰ বাবে আকৌ ঢাকনখন 10 মিনিটমানৰ বাবে দি দিওঁ এতিয়া আমি চাওঁ আলুখিনি সিজিছে নাই এতিয়া আলু সিজিছে এতিয়া আমি ইয়াত ঔটেঙাখিনি দি দিম আমি ঔটেঙাখিনি ইয়াত দি দিওঁ এতিয়া ইয়াত আমি পানী দি দিম এতিয়া 10 মিনিটমান উতলিবলৈ দিম ভালকৈ এতিয়া ঢাকনখন দি দিছোঁ আমি এতিয়া মাংসখিনি হৈছে নাই চাওঁ এতিয়া মাংসখিনি হৈছে ইয়াত আমি এতিয়া মান ধনিয়া পাত কেইখিলামান এড কৰি দিম এতিয়া মান ধনিয়া পাত 4 কিলা গোন্ধৰ বাবে ইয়াত দি দিলোঁ চব্জিখিনি মছলা চছলা নাই দিয়া যদিও কালাৰটো বহুত ধুনীয়া আহিছে আৰু বহুত ভাল হ'ব খাবলৈ এতিয়া আকৌ দি দিলোঁ এতিয়া মাংসখিনি হৈছে আৰু এতিয়া আমি গেছটো অফ কৰি দিওঁ গেছটো লগালোঁ এতিয়া আমি কেৰাহীখন ইয়াত পাতি দিওঁ গৰম হ'বলৈ কাৰণ নামচিং আমি অকণমান ভাজিম বেছি নাভাজোঁ সেইবাবে সৰু কেৰাহীখনকে পাতি দিওঁ এতিয়া আমি ইয়াত তেল দি দিছোঁ তেলখিনি অলপ গৰম হ'বলৈ দিওঁ তেলখিনি এতিয়া গৰম হ'ল এতিয়া আমি ইয়াত পিঁয়াজ জলকীয়াখিনি দি দিওঁ
এতিয়া পিঁয়াজখিনি অলপ ৰঙচুৱা হ'ল এতিয়া আমি ইয়াত ভাতখিনি দি দিম ইয়াত ভাতখিনি ভাঙি ইয়াত দি দিছোঁ ভাতখিনি ধুনীয়াকৈ ভাজি লৰাই লৈছোঁ ইয়াত আমি এতিয়া হালধি দিব লৈছোঁ নিমখ নিজৰ সোৱাদ অনুসৰি লৰাই দিওঁ নামকিনখিনি যিমানে জ্বলা হয় সিমানে খাবলৈ ভাল হয় আৰু এতিয়া আমি ভাতখিনি অলপ ফুটিবলৈ দিওঁ তাৰপিছত ইয়াত নামকিনখিনি দি দিম ইয়াত এতিয়া আমি নামকিনখিনি দি দিছোঁ নামকিনৰ গোন্ধটো বহুত ধুনীয়াকৈ আহিছে ধুনীয়াকৈ ভাজি লওঁ বহুত ধুনীয়া গোন্ধ আহিছে একদম খাওঁ খাওঁ লাগি গৈছে আকৌ 2 মিনিটমান আমি ভাজি লওঁ তাৰপিছত এইখিনি হৈ যাব গেছ অফ কৰি দিম এতিয়া এইখিনি হৈ গ'ল ধুনীয়াকৈ এতিয়া আমি গেছটো অফ কৰি দিম ইয়াত চাওক ধুনীয়াকৈ হৈ গ'ল এতিয়া মই ভাতখিনি খাবলৈ লৈছোঁ খাবলৈ বহুত ধুনীয়া হৈছে বইলকৈ আপোনালোকে এনেকৈ খাই চাব বহুত ভাল লাগিব এতিয়া মই নামকিনখন খাই চাইছোঁ